हेलो गाइस आज मैं KFC स्टाइल चिकेन बनाब गई तो किदरे बनाओ चाह चिकेनखिनि मैं आदा नहरु पेस्ट दिलो ताते स्वाद अनुसरि निमख दिलो अलपमान धनिया गुड़ी काश्मीरी जलकिया गुड़ी पाउडार तो दिलो हालधि गुड़ी अलपमान जीरा गुड़ी और अलप जालुक गुड़ी और अलपमान जलकिया गुड़ी दिलो और ताते सोया सस एड कर दी भालदरे मिक्स करिलो मिक्स होৱাৰ পিছত এখন প্লেটত মই ময়দা আৰু কৰ্ণফ্লোৰ ললো তাতে নিমখ জলকীয়া গুড়ি জালুকৰ গুড়ি দি মিক্স কৰিলো আৰু এটা বাটিত গাখীৰ ললো চিকেন পিস কৰ্ণফ্লোৰ ময়দাত ভালদৰে লগাই ললো লগাই লোৱাৰ পিছত গাখীৰত ডুবাই আকৌ এবাৰ কৰ্ণফ্লোৰ ময়দা মই ভালদৰে লগাই ললো লগাই হোৱাৰ পিছত মই বাকিকিটা চিকেন একেদৰেই কৰিলো চিকেনখিনি হোৱাৰ পিছত মই এখন পেনত তেল গৰম হ'ব দিলো তেল গৰম হোৱাৰ পিছত মই চিকেন কেপিস দি দিলো চিকেন কেপিস দি ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই কৰি থাকিলো মই ৰঙচুৱা হোৱাৰ পিছত মই এখন প্লেটত নমাই দিলো এইদৰেটো খাবলৈ খুবেই টেষ্টি হৈছিল KFC ষ্টাইলৰ চিকেন